গাইজ আমি এতিয়া ঘৰৰ পৰা ফাইনেলি আহিবলৈ জালুকবাৰী আপোনালোকক জালুকবাৰী টাউনখন কৰিছে এতিয়া আপোনালোকক চাওক জালুকবাৰী টাউনটো আছে আৰু বাকী আমি এতিয়া ইয়াৰ পৰা মণিপুৰ যাম মণিপুৰ যাই আপোনালোকক মণিপুৰ টাউনটো দেখাম ইম্ফল চিটি দেখাম বহুত জেগা দেখাম আপোনালোকক ঠাই দেখাম তো চ' এতিয়া আগৰ গাড়ীখিনি আমি দেখাই আছোঁ চাই থাকক জন আহমেদ ইউটিউব চেনেলটো এইটো আমি জনে বনাই আছোঁ মানে মোৰ বেষ্ট ফ্ৰেণ্ড মই ভিডিঅ' কেমেৰা কৰোঁ ভইচটো কেতিয়াবা সিও দিয়ে মোৰ দিওঁ মানে কি হয় এডিট কৰে সি মোৰ ভিডিঅ'টো বনাওঁতে মানে কেতিয়াবা সি যাব নোৱাৰে গুচি যাব মানে মই এডিট কৰিব সময় নাথাকে আকৌ মই গাড়ী চলাওঁ টেলিগ্ৰাম ডিউটি গাড়ী চলাওঁ সেইকাৰণে মই মানে বেছি সময় নাপাওঁ তো সেইটোৱে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাৰিব আমি এতিয়া মানে আৰম্ভণি কৰি আছোঁ আপোনালোকক যিমান পাৰোঁ ভাল ভাল ঠাই দেখাব চেষ্টা কৰি আছোঁ আৰু বেয়া চেয়া নাপাব যদি বেয়া পায় তেনেহ'লে কমেণ্ট কৰি জনাই দিব বুলি তুমি ভিডিঅ' বনাব নালাগে ঠিক আছে আপোনালোকৰ মতে চলি যাম তো এতিয়া আমি পিছত আপোনালোকৰ জেগাখিনি দেখাই আছোঁ তো গাইজ চাওক ফাইনেলি জালুকবাৰী টাউনখন এবাৰ চাওক আপোনালোকক দেখুৱাম বুলি কৈ আছোঁ এতিয়া মানে ধুনীয়া লগা হৈছে জালুকবাৰী চিটিখন আপোনালোকে চাওক একদম বিউটিফুল আহক যদি কোনোবাই জালুকবাৰী অহা নাই আপাৰ আচামৰে হওক ল'ৱাৰ আচামৰে হওক তো আহি জালুকবাৰী সৌন্দৰ্য একবাৰ আৰু চাওক আগত কেনেকুৱা আছিল জালুকবাৰী কেইডালমান মাজত ফুলৰ পুলি আছিল আৰু সৰু দুটা ৰাস্তা আছিল তো আজি সেই জালুকবাৰী একদম মানে অসমৰ ভিতৰত নাম্বাৰ 1 চিটি চাওক আপোনালোকক মই অলপমান চিটিখন দেখাইছোঁ এই জাগাটোৰ নাম কি আছিলে হা থুনুক আমি এতিয়া নাগালেণ্ড থুনুকত আছোঁ মোৰ ইউটিউব চেনেল আছে মোৰ এতিয়া আমি আণ্টি খানা বনাই আছে খাম খাই কিনে যাম আৰু না আংকাল আমাক খিলাবলৈ বনাই আছে না অঁ ৰাইট অলপ জেগাটো দেখাই আছোঁ এইটো ফায়াজি এইটো বাথৰুম বনাইছে গা ধোৱা বাথৰুম ধুনীয়া বনাইছে নিজে বনাইছে আৰু ইয়াত মিস্ত্ৰী চিস্ত্ৰীও নাপায় নিজে চব কৰে এইটো টেংকিত পানী লৈ আহে গাড়ীত এইবিলাক ঘৰ হয় আজি 5 দিন ধৰি আহি আছোঁ মই 5 দিনৰ পিছত আহি পাইছোঁ এইটো বাৰু ইয়াতৰে গাড়ী এই মালিকৰ এইটো মোৰ গাড়ী হয় বাকী আপোনালোকক আৰু গাঁওখন অলপ দেখুৱাওঁ সৰু একটা বস্তি পাহাৰত